বন্ধুসকল, আজি মই আহিছোঁ টিহুৰ ওচৰৰ সীমান্তৱৰ্তী অঞ্চল ভদ্ৰাভিটাত। এয়া নলবাৰী আৰু বৰপেটাৰ একেবাৰে মিডিল পইণ্টত পৰে। এই ভেলত অৰ্পণ কৰে আৰু ইয়াত মানে নদীত বিসৰ্জন দিয়া হয়, মানে কি দেশৰ ৰক্ষাৰ খাতিৰত, দেশৰ মংগলৰ কাৰণে। আহকচোন আমি ভিতৰলৈকে যাওঁ আৰু ইয়াত কি কিনো কৰে এবাৰ চাই লওঁ। ভদ্ৰাভিটা অঞ্চলৰ মূল কাণ্ডাৰী স্বৰূপ শ্ৰী তৰুণ শৰ্মাৰ মুখেৰে আমি এই ভেলৰ বিষয়ে, অৰ্থাৎ ভোৰখনৰ বিষয়ে, কলগছৰ ভোৰৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আহকচোন তৰুণ শৰ্মাৰ মুখেৰে আমি শুনো। প্ৰথমতে আপোনাক ধন্যবাদ দিছোঁ। হয়, আপুনি আজি ইয়াত উপস্থিত হৈ আমাৰ নথৈ আনন্দিত কৰিছে। আপোনালোকে হয়তো নেজানিব, নতুনকৈ ইয়ালৈ আহিছে। আজিৰ পৰা প্ৰায় 123 বছৰ আগতে 1897 চনতে আমাৰ এই কালী পূজা আৰম্ভ হৈছিল। বিষ্ণু হোম, লগতে শীতলা পূজা, এইবিলাক আৰম্ভ হৈছিল। এই মহামাৰী ৰোগৰ পৰা হাত সাৰিবৰ কাৰণে আমি আজিৰ দিনত এই খেলখন আমি নদীত প্ৰদান কৰোঁ। শক্তিৰূপিণী মা কেঁচাখাইটিৰ ওচৰত যাতে আমাৰ মহামাৰীৰ পৰা আমি ৰক্ষা পাব পাৰোঁ, তাৰে এই উদ্দেশ্যে আমি ইয়াত খেল প্ৰদান কৰোঁ। আৰু নিশালৈকে আমাৰ কালী পূজা হ'ব। আপোনালোকে জানে শক্তিৰ অধিষ্ঠাত্ৰী মা কালী, গতিকে আমি ৰাতি ভাগত এই পূজা আগবঢ়াম। কথা হ'ল মন্ত্ৰীগণ কামত লাগি যায়, ধুমধামকৈ কৰে কাম ৰাখি। সাংবাদিক বন্ধুক ধন্যবাদ জনাইছোঁ এই আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কাৰণে। আৰু আমাৰ এইটো শক্তি পূজা, গতিকে আমি ৰাইজৰ মংগলৰ কাৰণে এই দিনত এখন খেল দিওঁ। অলপ কি থাকে? খেল এখনত চব কেঁচা বস্তু থাকে, কণী, পাৰ, কেঁচা ভোগ, ফল মূল ইত্যাদি চব কেঁচাই। গতিকে কেঁচা, সেইকাৰণে আমি সেইটো নদীত উটুৱাই দিম। সেইকাৰণে কেঁচা খেতি। এইটো হ'ল তাম্ৰেশ্বৰী মন্দিৰৰ গোসানীৰ আন এটা নাম হ'ল কেঁচা খেতি। গতিকে সেই কেঁচা খেতি
আপোনালোকে জানে বুৰঞ্জীয়েতো পাইছে অতীততে তাত নৰবলি হৈছিল, কিন্তু কালক্ৰমত এইবিলাক কথা উঠি গৈছে সভ্যতাৰ যুগত। এইবিলাক হয়তো আজিকালি নৰবলি নহয়, কিন্তু তাৰে আধাৰতে কেঁচা খেতি, এই কেঁচা খেতিটো হ'ল মহামাৰী ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰে আচল মূল উদ্দেশ্য। নারায়ণ নমস্তে জগজ্জননী ব্রহ্মা তথা হরির পাদোন্মোদ এতদাস্তি দীর্ঘভাব নিবেদন করা উচিত। গাঁওবাসীর এই যে পরিবস্ত্র প্রদান করেছে ভগবতী পরম প্রসন্নয় অর্চিত মরে বিরক্ত ফলবাদ করি নিয়মান বিক্ষোভ হৃদয় গাঁওবাসীর এই জড়পায় অনুগম সৃষ্টি করি শিরবাসী প্রদান করি অন্যের এই জবন্ত করে সত্তা হারিত হত ভগবান করিব। মাতা হরির পাদোন্মুখ মরি হরিবোল 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 হরে হরিবোল হরিবোল হরিবোল। এয়া আছিল ভদ্ৰাভিঠা গাঁৱৰ 123 বছৰীয়া ইতিহাসৰ এক পৃষ্ঠা। তেওঁলোকৰ কেঁচা খাটি গোসানীৰ পূজা আৰু কলৰ ভূৰ নৈত উটুৱাই দিয়াৰ ব্যৱস্থা। ইয়াৰ লগে লগে ভদ্ৰাভিঠা গাঁৱত শীতলা পূজা, বিষ্ণু হোম আৰু এই কলৰ ভূৰ উটুৱাই দিয়াৰ পিছত আজি ৰাতিলৈ হ'ব কালী পূজা। তেওঁলোকৰ এই পূজা মহোৎসৱ আৰু জাক জমকতাপূৰ্ণ হওক, কোভিড শেষ হওক, সকলোৰে শান্তি সমৃদ্ধি অটুট থাকক, তাৰ এই কামনাৰে আজিলৈ আমি ইমানতে সামৰিম। নমস্কাৰ।